Hello guys, welcome to my YouTube channel. আজি মানে কতো ব্লগ বনাব মানে যোৱা নাই তো বহুত দিন হল আপোনাৰ ভিডিও চিডিও দিব পৰা নাই আজি মানে মোৰ লগৰজনৰ দোকানত ভাবিছিলোঁ এটা ফুড ব্লগ বনাওঁ মানে কতো নাযাওঁ আমি দোকানতে আজি ছাগলী মাংস বনাওঁ মাটি আছে बाय बाय टाटा गुड बाय गया তো ইয়াত হালধি দিলোঁ গৰম মছলা দিছোঁ অলপ এইটো জিৰা পাউডাৰ আৰু এইটো ধনিয়া দিছোঁ তাৰপিছতে ৰেড চিলি দিছোঁ অলপ অলপচোন ইয়াতে আমি মছলাবিলাক দি দিলোঁ আদা নহৰু চব দিলোঁ পিচি দিলে আৰু এইটো দিছোঁ চিকেন মছলা তাৰপিছত এইটো আছে মিট মছলা ইয়াতে অলপ দৈ দি দিওঁ দৈ দি দিছোঁ এইটো আমি এতিয়া মিক্সিং কৰিম ভালকৈ আমাৰ এয়া কেৰাহী ৰেডি হৈ গ'ল আজি প্ৰথমবাৰৰ বাবে মাটি চৰুত বনাম মটন তো ইফালে আমাৰ হৈ গ'ল মাংস ৰেডি তো ইফালে আছে আপোনাৰ জলকীয়া আৰু তেজপাত আৰু ইফালে কেৰাহী পুৰা ৰেডি হৈ আছে আমি তেল ঢালিলোঁ চৰুত 200 গ্ৰাম তেল দিছোঁ শুকান জলকীয়া দি দিছোঁ অলপ লৰাই দিওঁ ৰেডি হৈ আছে আমি এতিয়া মাংস চৰুত বহাই দিম কি ধুনীয়াকৈ গ্ৰেভি কৰি মিলোৱা হৈছে মটন ছাগলৰ মাংস এইটো কেৰাহীত বহাই দিম আমি এতিয়া মাটিৰ চৰুত বহাই দিলোঁ আজি আমাৰ ভিডিঅ'টোত মানে আমাৰ দাদা দুজন আছে তো দাদা দুজন আৰু আমি মিলি পেলাই একেলগে বনাই আছে কৈ দিয়ক দাদা কি কি দিছে বেলেগ একো দিয়া নাই আজি আমি নতুনকে এটা এক্সপেৰিমেণ্ট কৰিছোঁ সাধাৰণতে আমি খাই থাকোঁ বাহিৰত যে হান্দিত কেনেকৈ মটন বনায় তো পাটনাত বহুতবাৰ খাইছোঁ তো এইবাৰ প্ৰথম এক্সপিৰিয়েঞ্চ কৰি আছোঁ তো মটনখিনি আনি ধুনীয়াকৈ পিঁয়াজ তাৰপিছত আপোনাৰ দৈ তাৰপিছত মছলা দি কিনে আমি মেৰিনেট কৰি লৈছোঁ তাৰপিছত মাটিৰ চৰু ট্ৰেডিশ্যনেলি আগতে প্ৰাচীন মানুহবিলাকে সাধাৰণতে মাটিতে চৰুত ব্যৱহাৰ কৰি কিনে বনাইছে তো আমিও আজি আদিম কাললৈকে গুচি গৈছোঁ আদিম কালত মানুহে যেনেকৈ মাংস এই আজি আমি ট্ৰাই কৰিছোঁ নাজানো কি হয় বাট চেষ্টা এটা কৰি চাইছোঁ সাধাৰণতে ছাগলী মাংস যেনেকৈ বনালেও ভালেই লাগে আৰু বেয়া লাগিলে উপায় নাই 800 টকা কেজি খাবই লাগিব তো এয়া আমি আমাৰ ফাইনেলি বনোৱা হৈ গ'ল তো এইটো আপোনালোকক দেখুৱাই দিছোঁ তো মাটিৰ বাচনত এইটো আপোনাৰ ছাগলীৰ মাংস তো দেখিছে পূৰা বনাই ৰেডি আৰু এইফালে আমি ধুনীয়াকৈ সজাই লৈছোঁ ব্ৰেডৰ লগত মাংস খাওঁ তো আপোনালোকে মাংসৰ বনোৱাৰ পদ্ধতিটো আমি সম্পূৰ্ণৰূপে দেখাইছোঁ কেনেকুৱা হৈছে চাব আৰু যদি চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি ক'ব কেনেকুৱা হৈছে আৰু যদি আমাৰ ভিডিঅ'বিলাক চাই পেলাই ভাল লাগে তেতিয়াহ'লে চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব তো প্ৰথম আমি মাংসটো টেষ্ট কৰি চাওঁ হয়নে নহয় কেনেকুৱা হৈছে তো আৰম্ভ কৰক সেইবিলাক সজাই দিওঁ ধুনীয়াকৈ আমাৰ এই সজোৱাৰ কাৰণে আমি স্পেচিয়েল মানুহ লৈ আহিছোঁ আমাৰ গাঁওবুঢ়া তো এয়া মনটোৱে এতিয়া সজাব দাদা হয় খাই চাওঁ তাৰপিছত আপোনালোকক জনাই আছোঁ আৰু ফটো কেনেকুৱা হৈছে দাদাই প্ৰথম মই টেষ্ট কৰি আছোঁ যেনেকুৱা লাগিছে মাংসখিনি চাই আপোনালোকেও গম পাইছে চাগে হাৰ্ডিৰ পৰা মাংসটো একেবাৰে ওলাই গৈছে অৰ্থাৎ ধুনীয়াকৈ সিজিছে মই অকণমান ব্ৰেডৰ লগত মইতো থাকিব পৰা নাই খাই দিছোঁ দেই দেখাই দিয়া মুখৰ পানী ওলাই গৈছে কি মজা কেনেকুৱা লাগিছে গ্ৰেভিটো টেষ্ট কৰি ৰিয়েলি গ্ৰেভিটো বৰ ধুনীয়া আছে বঢ়িয়া না মই মাংসটো খাই চাইছোঁ ইয়ামি ইয়ামি বঢ়িয়া তো ভাল লাগিছে খাই তো আপোনালোকেও এবাৰ টেষ্ট কৰি চাব কেনেকুৱা লাগে ইয়াকে কয় পেচা বস্তু মজা লাগিছে
পুৰা মজা তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যিসকলে চেনেলটোত নতুনকৈ আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈকে ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए